উচ্ছেদৰ নামত সাধাৰণ মানুহক বিজেপি চৰকাৰে গুলিয়াই হত্যা কৰা আৰম্ভ কৰিছে। যেন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী ৰাক্ষসলৈ পৰিণত হৈছে, তেওঁৰ যেন খাদ্যভাস সলনি হৈছে, তেওঁ যেন মুছলমানৰ কেঁচা মাংস কেঁচা তেজ খাই ভাল পোৱা হৈছে আজিৰ দিনত। সেইকাৰণে অসমৰ ধুবুৰী গোৱালপাৰা বা বিশেষকৈ সংখ্যালঘুক টাৰ্গেট কৰি লৈ তেওঁ একফালৰ পৰা উচ্ছেদ কৰিছে, একফালৰ পৰা গুলিয়াই হত্যা কৰাৰ উপক্ৰম কৰিছে বা বহুতো হত্যা ইতিমধ্যে কৰিলে। কোনোবাই আত্মহত্যাৰ দৰে চৰম পন্থা এই চৰকাৰৰ বাবে বাছি ল'বলগীয়া হ'ল। এই যে চৰকাৰৰ হিটলাৰী শাসন ব্যৱস্থা, ইয়াৰ পৰিণাম কিন্তু অসমৰ ৰাইজে এদিন বুজি পাব আৰু এদিন এই অসমৰ বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক যুদ্ধ ঘোষণা হ'ব বুলি আজিৰ দিনটোত ৰাইজৰ দলৰ পৰা ঘোষণা কৰিছোঁ। কাৰণ সাধাৰণ কৃষক, সাধাৰণ খাটি খোৱা অসমীয়াৰ ঘৰত আজি তেওঁ বুলডোজাৰ চলাইছে হকে বিহকে। আজি খাচ মাটি উচ্ছেদ কৰিবলৈ গৈ ক'ৰবাত মেধি মাটিও যদি আছে তাতেও তেওঁ উচ্ছেদ কৰিছে। আজি এই উচ্ছেদৰ নামত আজি স্বাধীনতাৰ পূৰ্বৰ পৰা বসবাস কৰা মানুহৰ ঘৰ উচ্ছেদ কৰিছে, স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালক উচ্ছেদ কৰিছে। আজি যিখন পৰিয়ালে ভাৰতবৰ্ষৰ স্বাধীনতাৰ লাভৰ ক্ষেত্ৰত তেওঁ প্ৰাণ আহুতি দিছে বা সহায় কৰিছে, সংগ্ৰাম কৰিছে, তেনেকুৱা পৰিয়ালকো তেওঁ এৰা নাই। আজি ইমান স্বাধীনতাৰ আগৰ পৰা বসবাস কৰি অহা পৰিয়ালক উচ্ছেদ কৰিছে আৰু তেওঁ এটা অপবাদ দিছে যে আমি বাংলাদেশো উচ্ছেদ কৰিলোঁ। আৰু বাংলাদেশী যদি হয়, তোমাৰ চৰকাৰ আছে, তুমি শাসনত আছা, তুমি গৃহ দপ্তৰ চলাই আছা, কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, তুমি বাংলাদেশী চিনাক্ত কৰি গল্টাই গল্টাই বাহিৰ কৰি দিয়া, তাত ৰাইজৰ দলৰ একো ক'বলগীয়া নাই। কিন্তু বাংলাদেশীৰ নাম লৈ প্ৰকৃত ভাৰতীয়, প্ৰকৃত অসমীয়া, প্ৰকৃত মুছলমান, হিন্দুস্তানী মানুহক তুমি উচ্ছেদ কৰিছে, কিন্তু সহ্য কৰা নহ'ব। এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি ৰাইজৰ দল, অসমৰ প্ৰতিটো দল সংগঠন মাৰ বান্ধি থিয় হৈ অনাগত ভৱিষ্যতে বা ২৬ চনত এই বিজেপি চৰকাৰখনক খেদি পঠোৱাৰ কি ব্যৱস্থা কৰিব লাগে সেয়া ইতিমধ্যে আমি হাতত লৈছোঁ। আৰু ক্ষমতা বেছি দিন হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাথাকে। তেওঁৰ যি হিটলাৰী শাসন, তেওঁৰ যি অন্যায়, তেওঁৰ যি অত্যাচাৰ, এয়া বন্ধ কৰাৰ কাৰণে সমগ্ৰ অসমবাসী ওলাই অহাৰ কাৰণে আহ্বান জনাইছোঁ। দল মত নিৰ্বিশেষে উচ্ছেদ লৈ যাতে কোনোবাই হিন্দু মুছলমানৰ ৰাজনীতি নকৰে, অসমৰ প্ৰতিটো দল সংগঠনকৈ আহ্বান জনাম। সেয়া আছুৱে হওক, সেয়া আমচুৱে হওক, সেয়া জনগোষ্ঠীয় সংগঠনে হওক, উচ্ছেদ হৈছে এটা হিটলাৰী পন্থা, এক দমন নীতি। গতিকে এই উচ্ছেদৰ বিৰুদ্ধে সকলো মানুহ, সকলো দল সংগঠন মাৰ বান্ধি বিজেপি চৰকাৰৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনাইছোঁ। আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ, এই অসমৰ আপোনাৰ যে এজন হিটলাৰ আপুনি পুহি আছে, মুখ্যমন্ত্ৰীৰ দায়িত্ব দি থৈছে, তাক আপুনি নাকি লগোৱাক। তেওঁ ন্যায়ালয়ক ভাইলট কৰে, ন্যায়ালয়ক উপমানা কৰে, আজি ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে গৈ তেওঁ উচ্ছেদ কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ আওতালৈ আনি এনেকুৱা অন্যায় কৰাৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, মুখ্যমন্ত্ৰী পদ খাৰিজ কৰাৰ কাৰণে আমি ৰাইজৰ দলে আহ্বান জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ।